লাভলীনা বৰগোহাঁই ফাউণ্ডেশ্যনৰ উদ্যোগত ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সহযোগিতাত আজি অনুষ্ঠিত হয় বিহাইণ্ড দ্য গেম ডেভেলপিং ইণ্টাৰডিচিপ্লিনাৰী ছাৰ্ভিচ ফৰ মেক্সিমাইজিং পাৰফৰ্মেন্স এণ্ড ৱেল বিং। এই অনুষ্ঠানত লাভলীনা বৰগোহাঁইৰ উপৰিও উপস্থিত থাকে নয়নমণি শইকীয়া, ডিজিপি জিপি সিং, নন্দিতা গাৰ্লোচা, ডিআইজি পাৰ্থ সাৰথী মহন্তকে ধৰি বহু গণ্যমান্য ব্যক্তি। অসমে মোক বহুত দিলে, এতিয়া মই এই ফাউণ্ডেশ্যনৰ জৰিয়তে নৱপ্ৰজন্মৰ কাৰণে কাম কৰি যাম। অলিম্পিকত অংশগ্ৰহণ কৰিব পৰাকৈ নতুন খেলুৱৈ সৃষ্টি কৰাই হ'ব আমাৰ লক্ষ্য। এই মন্তব্য লাভলীনা বৰগোহাঁইৰ। লাভলীনা ফাউণ্ডেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ, ইনগ্ৰেশ্যনো বুলি ক'ব পাৰি আৰু ছেমিনাৰ বুলিও ক'ব পাৰি। অসমে মোক ইমানখিনি দিছে, আজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ যাতে ময়ো অসমক দিব পাৰোঁ। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হয় সেইখিনি যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু যোনখিনি নৱপ্ৰজন্ম আহি আছে তেওঁলোকক মই কিদৰে হেল্প কৰিব পাৰোঁ। মোৰ মেইন লক্ষ্যটো হ'ল যে মই যিহেতু এটা অলিম্পিক মেডেলিষ্ট হ'লোঁ হয়, মোৰ আগৰ লক্ষ্যটো যে মই অলিম্পিক গ'ল্ড অনাৰ, কিন্তু মোৰ লগতে যাতে আৰু 10জনক মই অলিম্পিকলৈকে লৈ যাব পাৰোঁ। এছিয়ান গেমছত অলিম্পিক কোৱালিফিকেশ্যন হ'ব, তাৰ কাৰণেই প্ৰিপেৰেশ্যন কৰি থকা হৈছে আৰু এছিয়ান গেমছৰ কাৰণে মেইন প্ৰিপেৰেশ্যন আৰু ফুল প্ৰেক্টিছ চলি আছে। Today has been a very important day in the field of sports and in the field of boxing, especially for Assam, as because Lavelina, who is an international fame, has come up through her foundation to give something back to the society. Keneka mental stress hoy, keneka itu agbaribo lagibo foundationer joriote keneka korise. This is a very true way of giving back to the society.